হেল্ল' এভৰিৱান, আজি আমি বিজ্ঞান বিষয়ৰ দ্বিতীয় নম্বৰ চেপ্টাৰ এচিড ক্ষাৰক আৰু লৱণৰ 20টা ইম্পৰ্টেণ্ট MCQ আৰু 10টা থিয়ৰী কুৱেশ্যন আলোচনা কৰিম। আহা আমি আলোচনাটো ষ্টাৰ্ট কৰোঁ। পাৰ্ট 1 most important MCQ 20। এটা দ্ৰব্যই ৰঙা লিটমাছ নীলা কৰে, ইয়াৰ pH হ'ব পাৰে। ৰঙা লিটমাছ কিহে নীলা কৰে? ক্ষাৰে নীলা কৰে, আৰু ক্ষাৰৰ pH আমাৰ কিমান হয়? হাততকৈ ওপৰত আমাৰ কি হয়? ক্ষাৰ। ইয়াত আমাৰ হাততকৈ ওপৰত কোনটো আছে? ডি আছে, গতিকে অপশ্যন ডিটোৱে আমাৰ কি হ'ব? শুদ্ধ। নেক্সট কুৱেশ্যন, এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে কোনটো গেছ উৎপন্ন হয়? এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে আমাৰ কি গেছ উৎপন্ন হয়? হাইড্ৰজেন গেছ উৎপন্ন হয়। এচিড মেটেল প্লাছ এচিড, মেটেল মানে কি? ধাতু প্লাছ এচিডৰ মাজত বিক্ৰিয়া ঘটিলে আমাৰ কি উৎপন্ন হয়? লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন হয়, গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ কি? হাইড্ৰজেন গেছ। নেক্সট কুৱেশ্যন, ব্লিচিং পাউডাৰৰ ৰাসায়নিক সংকেত কি? ব্লিচিং পাউডাৰৰ ৰাসায়নিক সংকেত আমাৰ কি? CaOCl2। এইটো কি নাম বুলি কোৱা হয়? কেলছিয়াম অক্সোক্লৰাইড। নেক্সট কুৱেশ্যন, দাঁতৰ ইনামেল কিহেৰে গঠিত? আমাৰ যে দাঁত আছে এইটো কিহেৰে গঠিত? কেলছিয়াম ফসফেট, কেলছিয়াম কাৰ্বনেট, কেলছিয়াম ক্লৰাইড, পটাছিয়াম। আমাৰ দাঁতৰ ইনামেল কেলছিয়াম ফসফেটেৰে গঠিত, মনত ৰাখিবা। আৰু আমাৰ ইনামেল যিটো আছে দাঁতৰ, এইটো আমাৰ কি? হাৰ্ডেষ্ট ছাবষ্টেন্স, মানে আটাইতকৈ কঠিনতম পদাৰ্থ শৰীৰৰ। নেক্সট কুৱেশ্যন, চুতৰা পাতৰ নাম আৰু পৰুৱাৰ কামৰত কোনটো এচিড থাকে? পৰুৱাৰ কামৰত কোনটো এচিড থাকে? মিথানয়িক এচিড। এটা মানে এনচিটিভ বক্স আছে, তাত বহুত কেইটা মানে ক'ত কি এচিড পোৱা যায় এইটো তোমালোকে চাই যাব। মিথানয়িক এচিড, গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। নেক্সট কুৱেশ্যন, প্লাষ্টাৰ অফ পেৰিছ কিদৰে গঠিত হয়? মানে প্লাষ্টাৰ অফ পেৰিছ কেনেদৰে ফৰ্ম হয়? পানী হেৰুৱাই কাৰ্বন ডাই অক্সাইডৰ সৈতে বিক্ৰিয়া কৰি, পানীৰ সৈতে বিক্ৰিয়া কৰি জিপছম গঠন কৰি, অক্সিডেশ্যন জাৰণৰ দ্বাৰা। পানীৰ সৈতে বিক্ৰিয়া কৰি আমাৰ কি গঠন হয়? জিপছাম। প্লাষ্টাৰ অফ পেৰিছ আৰু পানীৰ মাজত বিক্ৰিয়া ঘটি আমাৰ কি উৎপন্ন হয়? জিপছাম, গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ কি? অপশ্যন 3। নেক্সট কুৱেশ্যন, আমাৰ পাকস্থলীৰ ৰসৰ pH কিমান? আমাৰ পাকস্থলীৰ ৰসৰ pH আমাৰ কি হয়? পাকস্থলীত আমাৰ কি থাকে? হাইড্ৰক্লৰিক এচিড থাকে, গতিকে আমাৰ পাকস্থলীত pH আমাৰ কি হ'ব? এচিডিক। তেন্তে আমাৰ এচিডিক pH আমাৰ কিমান হ'ব? 1.2। এইটো আমাৰ কি হ'ব? এচিডিক pH। 7 থাকিলে এইটো আমাৰ কি হয়? নিউট্ৰেল। 10 থাকিলে আমাৰ কি হয়? ক্ষাৰ। 14 থাকিলে আমাৰ ক্ষাৰ, গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ কি? অপশ্যন 1। নেক্সট কুৱেশ্যন, তলৰ কোনটোক মিল্ক অফ মেগনেছিয়াম বুলি কোৱা হয়? মিল্ক অফ মেগনেছিয়াম বুলি কাক কোৱা হয়? মেগনেছিয়াম হাইড্ৰক্সাইডক মিল্ক অফ মেগনেছিয়াম বুলি কোৱা হয়, এইটো তোমালোকে মনত ৰাখিবা। নেক্সট কুৱেশ্যন, বিলাহীত কোনটো এচিড পোৱা যায়? বিলাহীত আমাৰ কি এচিড পোৱা যায়? অক্সেলিক এচিড, এইটো মনত ৰাখিবা। কুৱেশ্যন 10, বৰষুণৰ পানীৰ pH যদি আমাৰ কি হয়? 5.6তকৈ কম হয়, তাক কি বুলি কোৱা হয়? বৰষুণৰ পানীৰ pH 5.6তকৈ কম হ'লে তাক কি কোৱা হয়? এচিড বৰষুণ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, ছডিয়াম কাৰ্বনেট এটা ক্ষাৰকীয় লৱণ, ইয়াৰ কাৰণ কি? আমাৰ ছডিয়াম কাৰ্বনেট যে এটা ক্ষাৰকীয় লৱণ, ইয়াৰ কাৰণ কি? ছডিয়াম কাৰ্বনেটত আমাৰ কি কি মিলি আমাৰ হয়? ষ্ট্ৰং এচিড আৰু ষ্ট্ৰং বেছ। ষ্ট্ৰং এচিড মানে কি? মানে কি? তীব্ৰ এচিড, আৰু ষ্ট্ৰং বেছ মানে কি? আমাৰ তীব্ৰ ক্ষাৰ। উইক মানে কি? আমাৰ দুৰ্বল এচিড, আৰু উইক মানে কি? আমাৰ দুৰ্বল ক্ষাৰ। ইয়াত আমাৰ কি আছে? ছডিয়াম কাৰ্বনেট। ছডিয়াম কাৰ্বনেটত আমাৰ কি হ'ব? ছডিয়াম কাৰ্বনেট আমাৰ এটা কি হ'ল? দুৰ্বল এচিড আৰু তীব্ৰ ক্ষাৰকৰ মানে মাজত বিক্ৰিয়া ঘটি আমাৰ কি হয়? ছডিয়াম কাৰ্বনেট লৱণ আমাৰ সৃষ্টি হয়, গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব কি হ'ব? অপশ্যন ডি। নেক্সট কুৱেশ্যন, pH স্কেলত পঢ়িব। pH স্কেলত আমাৰ ক'ৰ পৰা ক'লে থাকে? 0ৰ পৰা আমাৰ কি লাগে? 14লৈকে থাকে, গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ কি? অপশ্যন ডি। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফ্লোয়িং ইজ ইউজ ফৰ চফটেনিং অফ হাৰ্ট ৱাটাৰ? মানে আমাৰ কি হাৰ্ট ৱাটাৰ আমাৰ কি চফ্ট কৰিবলৈ কি ইউজ কৰা হয়? মানে পানী কোমল কৰিবলৈ তলৰ কোনটো ব্যৱহাৰ কৰা হয়? বেকিং সোডা, ৱাশ্বিং সোডা, ব্লিচিং পাউডাৰ, প্লাষ্টাৰ অফ পেৰিছ। আমাৰ যিটো আমাৰ কাপোৰ ধোৱা সোডা আছে, ৱাশ্বিং পাউডাৰ, সেইটো আমাৰ কি হয়? পানী কোমল কৰিবলৈ আমাৰ কি হয়? ব্যৱহাৰ কৰা হয়। আৰু কাপোৰ ধোৱা সোডাৰ আমাৰ ৰাসায়নিক সংকেত হৈছে Na2 ছডিয়াম কাৰ্বনেট .10 molecules of water, এইটো মনত ৰাখিবা ৰাসায়নিক সংকেতটো। হোৱাট ইজ দ্য pH অফ নিউট্ৰেল সলিউশ্যন? মানে এটা প্ৰশমিত দ্ৰৱ্যৰ pH কিমান? 7। 7 মানে কি? আমাৰ নিউট্ৰেল। একজেক্টলি 7। দৈত কি এচিড পোৱা যায়? দৈত আমাৰ কি পোৱা যায়? লেক্টিক এচিড, গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ কি? অপশ্যন বি। নেক্সট কুৱেশ্যন, কপাৰ ছালফেটৰ জলীয় দ্ৰব্যটো আমাৰ কি হয়? আলমিক ক্ষাৰকীয় প্ৰশমিত, নান অফ দিছ। আমাৰ কপাৰ ছালফেটৰ আমাৰ জলীয় দ্ৰব্য আমাৰ কেনেকৈ মানে ক'ৰ পৰা আমাৰ সৃষ্টি হয়? মানে বনাই
strong salt মানে কি strong salt of strong acid sulfuric acid আৰু আমাৰ কি আছে weak base copper hydroxide এতিয়া ইয়াত আমাৰ কি আছে strong acid আছে গতিকে ইয়াৰ দ্ৰব্যটো আমাৰ কি হ'ব এচিডিক হ'ব কাৰণ ইয়াত আমাৰ strong acid আছে আৰু বেছটো আমাৰ কি আছে weak আছে গতিকে আমাৰ কি হ'ব এচিডিক আলমিক নেক্সট কোৱেশ্চন assertion and reason type আমাৰ assertionত কি আছে বিশুদ্ধ পানী আমাৰ কি কৰে বিদ্যুৎ পৰিবহন নকৰে কাৰণ ইয়াত আমাৰ আয়ন নাথাকে উক্তিটো আমাৰ শুদ্ধ আৰু কাৰণটো শুদ্ধ আৰু কাৰণটো উক্তিটোক আমাৰ কি কৰিছে ব্যাখ্যা কৰিছে কাৰণ বিশুদ্ধ পানীত আমাৰ কোনো ধৰণৰ আমাৰ কি থাকে আয়ন নাথাকে সেইকাৰণে ইয়াত আমাৰ কি হয় মানে বিদ্যুৎ পৰিবহন নহয় গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব both assertion and reason are correct and explain assertion শুদ্ধ উত্তৰটো হ'ব আমাৰ কি অপশ্যন এম নেক্সট কোৱেশ্চন The color of phenolphthalein in acidic solution is আমাৰ আলমিক দ্ৰব্যত ফেনলফথেনৰ ৰং কেনেকুৱা আমাৰ এচিডিক দ্ৰব্যত আমাৰ ফেনলফথেনৰ ৰং কেনেকুৱা হয় এচিডিক দ্ৰব্যত ফেনলফথেনৰ ৰং আমাৰ কি হয় নাইকিয়া হৈ যায় আৰু আমাৰ ক্ষাৰকত আমাৰ কি হয় গুলপীয়া হয় এচিডত আমাৰ কি হয় কালাৰলেছ হৈ যায় মানে কোনো ৰং শ্ব নকৰে গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যনটো এটা মনত ৰাখিবা আমাৰ কি হ'ব এচিডত আমাৰ ৰংবিহীন হৈ যায় মানে কোনো ধৰণৰ কালাৰ শ্ব নকৰে আৰু ক্ষাৰকত আমাৰ কি হয় গুলপীয়া কালাৰ শ্ব কৰে বেকিং সোডা আমাৰ যিটো বেকিং পাউডাৰ আছে এইটো আমাৰ কি মিলি হয় কিহৰ মিশ্ৰণ বেকিং সোডা আৰু কিহৰ মিশ্ৰণ বেকিং পাউডাৰ হ'ল বেকিং সোডা আৰু আমাৰ কি আছে আৰু আমাৰ কিহৰ মিশ্ৰণ টাৰ্টাৰিক এসিড অক্সালিক এসিড এসিটিক এসিড হাইড্ৰক্লোৰিক এসিড আমাৰ কি আছে বেকিং পাউডাৰ আমাৰ কি বেকিং সোডা আৰু আমাৰ কি হয় টাৰ্টাৰিক এসিডৰ আমাৰ কি হয় মিশ্ৰণ এটা মনত ৰাখিবা টাৰ্টারিক এসিড এটা আমাৰ কি মৃদু এসিড এটো মনত ৰাখিবা নেক্সট কোৱেশ্চন হুইচ অফ দ্য ফ্লোয়িং ইজ এন অলফেক্টৰি ফেক্টৰ অলফেক্টৰ মানে তলৰ কোনটো এটা ঘানেন্দ্ৰিক সূচক আমাৰ কোনটো লিটমাছ আমাৰ কি প্ৰাকৃতিক সূচক হালধি আমাৰ কি প্ৰাকৃতিক সূচক আৰু ফিনলফথেলিন এটো আমাৰ কি হয় লিটমাছ আমাৰ কি হয় প্ৰাকৃতিক সূচক হালধি প্ৰাকৃতিক আৰু ফিনলফথেলিন আমাৰ কি হয় এটা আমাৰ কি তৈয়াৰ কৰা মানে এটা সূচক আংশ্লেষিক মানে কৃত্ৰিম সূচক গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ কি পিয়াজ ঘানেন্দ্ৰিক সূচক মানে কি আমাৰ এচিড আৰু ক্ষাৰকত ইয়াৰ কি দ্ৰব্য গন্ধৰ সলনি হয় গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন সি নেক্সট কোৱেশ্চন পাৰ্ট বিত আমি অতিকৈ ইম্পৰ্টেণ্ট আমি কি হয় 1 মাৰ্কৰ 2 মাৰ্কৰ কোৱেশ্চন লৈছো মানে কি থিওৰি টাইপৰ কোৱেশ্চন এইবিলাক তোমালোকে এক্সামৰ আগতে চাই যাব ইয়াৰে পৰা মানে এক্সামত কমন থাকিব বুলি মই আশা কৰোঁ ইয়াৰে আহিব মই বহুত চাই পিনে মই প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন চাই এইবিলাক বনাইছোঁ মানে ৰিপিটিং কোৱেশ্চনে লৈ আহিছোঁ এইবিলাকে অহাৰ চান্স বহুত বেছি Why should curd and sour substance not kept in brass and copper vessel মানে দৈ বা টেঙা জাতীয় পদাৰ্থ পিতল আৰু তামৰ ভিতৰত কিয় ৰাখিব নালাগে এইটো চাব ক্লোৰো এলকালি পদ্ধতিটো যিটো আছে সেইটো চাব আৰু ইয়াৰ ৰাসায়নিক বিক্ৰিয়া কেইটা মনত ৰাখিব এইটো আহি থাকে 2 মাৰ্কৰ 3 মাৰ্কৰ এচিডৰ জলীয় দ্ৰব্য কিয় বিদ্যুৎ পৰিবহন কৰে এচিডৰ আমাৰ যিটো জলীয় দ্ৰব্য আমাৰ কিয় বিদ্যুৎ পৰিবহন কৰে এইটো চাব এচিড লঘু কৰোঁতে এচিডখিনিহে পানীত ঢালিব লাগে পানীলৈ এচিড নহয় কিয় এইটো চাব মানে যেতিয়া আমি এচিড এটা লঘু কৰোঁ আমি কি কৰোঁ এচিডখিনিহে পানীত ঢালিব লাগে কিন্তু পানীত আমি এচিড কিয় নাঢালোঁ এই কাৰণটো চাব আৰু এটা আছে প্লাষ্টাৰ অফ পেৰিছ কেনেকৈ প্ৰস্তুত কৰা হয় এইটো চাব ইয়াকে জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰত ৰাখিব লাগে মানে প্লাষ্টাৰ অফ পেৰিছ কেনেকৈ প্ৰস্তুত কৰা হয় আৰু প্লাষ্টাৰ অফ পেৰিছক কিয় আমাৰ কি জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰত ৰাখিব লাগে বেকিং সোডা আৰু কাপোৰধোৱা সোডাৰ ৰাসায়নিক নামবিলাক মনত ৰাখিবা সংকেত আৰু চবৰে দুটাকৈ ব্যৱহাৰ মনত ৰাখিবা আৰু এটা কোৱেশ্চন 5টা দ্ৰব্য আছে এ বি চি ডি আৰু ই সাৰ্বজনীন সূচকৰে আমি কি কৰিছোঁ পৰীক্ষা কৰিছোঁ আৰু পৰীক্ষা কৰাত আমি কি ইয়াৰ পিএইচ কিমান পাইছোঁ 4 পাইছোঁ এটাত 1 পাইছোঁ এটাত 11 পাইছোঁ এটাত 7 পাইছোঁ এটাত আমি কিমান পাইছোঁ 19 পাইছোঁ ইয়াতে আমাৰ সুধিছে কোনটো দ্ৰব্য আমাৰ প্ৰশমিত কোনটো তীব্ৰ ক্ষাৰকীয় আৰু কোনটো তীব্ৰ আমি প্ৰশমিত কি কোনটো যিটোত আমাৰ কি আহিছে 7 আহিছে 7 হলে আমাৰ কি প্ৰশমিত হয় এ বি চি ডি গতিকে আমাৰ কি ডি আমাৰ যিটো আছে দ্ৰব্যটো আমাৰ কি হ'ব প্ৰশমী হ'ব তীব্ৰ ক্ষাৰক আমাৰ কি ক্ষাৰক তীব্ৰ ক্ষাৰক কোনটো আমাৰ এইটো চাবলৈ কোনটো আছে 9টো আমাৰ কি হ'ব তীব্ৰ ক্ষাৰক আৰু তীব্ৰ এচিডিক আমাৰ কোনটো হ'ব 1 যিটো আছে এটা আমাৰ কি হ'ব তীব্ৰ আমাৰ কি হ'ব আলমিক হ'ব নেক্সট কোৱেশ্চন স্ফটিকৰণ পানী বুলিলে কি বুজায় ইয়াৰ এটা উদাহৰণ দিয়া এইটো কোৱেশ্চন চাব নাই তাতে দুটা পৰীক্ষানলী এ আৰু বিত সমান জোখৰ মেগনেছিয়াম ফিটা লোৱা হ'ল
ইয়াত হাইড্ৰক্লৰিক এচিড আৰু বিট এচিটিক এচিড দিয়া হ'ল। কোনটো বেছি শব্দ কৰি গেছ ওলাব আৰু কিয়? তলত দিয়াবোৰৰ সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা। তলত দিয়াবোৰৰ আমি কি ৰাসায়নিক সমীকৰণবিলাক সন্তুলিত কৰিব লাগে? ব্লিচিং পাউডাৰ, আমাৰ যিটো ব্লিচিং পাউডাৰ আছে কিহৰ লগত বিক্ৰিয়া কৰিছে? কাৰ্বন ডাই অক্সাইডৰ লগত। এইটো আমাৰ কি সন্তুলিত বিক্ৰিয়াটো লিখিব লাগে। আৰু বেকিং ছ'ডাক আমি উত্তপ্ত কৰিলে কি বিক্ৰিয়া হয়? এইটো সন্তুলিতৰ ওপৰত লিখিব লাগে। আৰু ছ'ডিয়াম হাইড্ৰক্সাইড জিংক মেটেলৰ লগত বিক্ৰিয়া কৰিলে যিটো হয় সেইটোও লিখিব লাগে।